हेलो फ्रेंड्स स्वागतम जयश्री मिनी किचनলৈকে তিয়হ হৈছে এনেকুৱা এটা ফ্ৰুটছ যাক ম্যাক্সিমাম মানুহে ভেজিটেবল বুলি ভুল কৰে আৰু ম্যাক্সিমামেটো এক সালাড হিচাপেও খায় বাট আজি মই মোৰ ষ্টাইলত এটা তিয়হৰ বইল ৰেচিপি বনাই দেখুৱাম আপোনালোকক যেটো বহুত কম সময়তে আৰু কম ইনগ্ৰেডিয়েন্টছৰে হয় আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ কাৰণে লম মই দুটা মিডিয়াম সাইজত তিয়হ সৰু সৰুকে কুটি লৈছো এটা আলু লৈছো আলুটো অপচনেল হয় লবও পাৰে নলবও পাৰে অকমান জিৰা লৈছো কুটা জিৰা জাস্ট অকমান হালধি লৈছো আৰু এচামুচ খুন্দি লোৱা জলকীয়া আৰু ইফালে লৈছো মই এচামুচ বাদামৰ পেষ্ট আদা আৰু নহৰু সম পৰিমাণত এচামুচ লৈছো পেষ্ট বনাই আৰু ইয়া লৈছো বাটাৰ গোটেইখিনি নালাগে জাস্ট অকমান দিলেই হ'ব অকমান লৈছো নিমখ মই প্ৰথমে গেছটো অন কৰিছো অন কৰি তাৰ লগে লগে কুকাৰটো গেছৰ ওপৰত বহাই দিছো গৰম হ'বৰ কাৰণে এয়া গৰম হৈ গৈছে আৰু মই এচামুচত বাটাৰ দি কিনে ভালদৰে লৰাই দিছো মন কৰিব যাতে বাটাৰখিনি জ্বলি নাযায় আৰু তাৰ লগে লগে মই জিৰা অকমান ফুটিবলৈ দিছো 2 পৰা 3 সেকেন্ডৰ পিছত তাত মই 2 পৰা 3 সেকেন্ডৰ পিছত তাত মই এচামুচ আদা নহৰু পেষ্ট দি দিম আৰু অলমোষ্ট মই 20 পৰা 25 সেকেন্ডলৈকে মই এইখিনি ভাজিম এয়া হৈ গৈছে ভাজি আৰু মই তাৰ পিছত তাত এচামুচ বাদামৰ পেষ্ট এড কৰি দিম আৰু সেইখিনি 20 পৰা 25 সেকেন্ডৰ ভিতৰত ভাজিলেই হৈ যাব এতিয়া মই দি দিছো কুটি থোৱা তিয়হখিনি আৰু আলুখিনি দি কিনে মই ভালদৰে লৰাইছো তাক লৰাই কিনে মই আধা মিনিটৰ কাৰণে ভাজিছো আৰু অকমান হালধি দি দিছো আৰু নিমখো সোৱাদ মতে মই দি দিলো দি কিনে ভালদৰে লৰাই দিব যাতে তলত লাগি নধৰে এইটো সম্পূৰ্ণ মোৰ নিজৰ ৰেচিপি হয় এতিয়া মই পানী দি দিলো জাস্ট টুপ যোৱাকে অকমান পানী দি দিলো বেছিকে পানী দি দিলে অকমান পনিয়া হৈ যাব আৰু এইটো জুখতে যদি পানী দিয়ে অকমান থুপথুপিয়া হৈ যাব এতিয়া ভালদৰে লৰাই দিব পানীটো দি কিনে ইফালে গৰমৰ সিজন আহি আছে তো আমি জানো প্ৰত্যেকই শৰীৰৰ কাৰণে পানীৰ কিমান প্ৰয়োজন হয় আৰু এফালে তিয়হত প্ৰায় 96% পানীয়ে থাকে তো এয়া মই জলকীয়াখিনি লাষ্টত এড কৰি দিলো কাৰণ তেলত দিলে গোন্ধটো বহুত ওলাই আৰু নাকতে ধৰেগে একদম দি কিনে ভালদৰে ঢাকনিখন বন্ধ কৰি দিলো বন্ধ কৰাৰ পাছত তাক মিডিয়াম ফ্লেমত গেছতে হ'বলৈ দিলো দেখিনে এয়া চিটিও মাৰিলে প্ৰায় 4টা মান চিটি মাৰাৰ পিছত এয়া হৈ গ'ল হৈ যোৱাৰ পিছত দেখিবলৈ পাইছে কেনেকুৱা হৈছে আপোনালোকে বনাই চাব ঘৰত আশা কৰোঁ যিসকলে চাই আছে তেওঁলোকে বনাব ঘৰত ট্ৰাই কৰিব আৰু এয়া মোৰ হৈ গ'ল তিয়হৰ বইল ৰেচিপি আপোনালোকে ঘৰত বনাই চাব বহুত কম সময়ত কম সামগ্ৰীৰে হৈ যায় এই ৰেচিপিটো আৰু একচুয়ালি যদি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব যিমান পাৰে কমেন্ট কৰি জনাব কেনেকুৱা পালে আৰু তো বিশেষ একো ক'বলগীয়া নাই বুলি মই ভাবো তো আজিলৈ আহিছো নেক্সট এটা ভিডিঅ' লৈ মই আকৌ জয়শ্ৰী আহিম মোৰ নতুন কিচেনলৈকে জয়শ্ৰী's মিনি কিচেনলৈকে